আজি 2023 কোনো উৎসৱত স্ব-মূল্যায়ন আৰু বহি-মূল্যায়নত কি দিশৰ ওপৰত গুৰুত্ব দিব লাগিব বা কেনেদৰে কৰিব লাগিব সেয়া আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ। স্ব-মূল্যায়নৰ দিনাখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পঠন কাৰ্যসূচী লোৱা হ'ব। এই পঠন কাৰ্যসূচীত ইংৰাজী আৰু অসমীয়াতে 3টা ফ্ৰেম দিয়া হ'ব আৰু সেই 3টা ফ্ৰেমৰ যিকোনো এটা ছাত্ৰ-ছাত্ৰীসকলে পঢ়িব লাগিব আৰু শিক্ষকে মূল্যায়ন কৰিব লাগিব। স্ব-মূল্যায়নৰ দিনাখন শিক্ষক-শিক্ষয়িত্ৰীসকলে এনেদৰে এখন শ্বীট তৈয়াৰ কৰি ল'ব পাৰিব, য'ত তেওঁলোকে বিদ্যালয়ৰ নাম, শ্ৰেণী, এফালে ছাত্ৰ-ছাত্ৰীৰ নাম ভৰাব। পঠন 1ত অসমীয়া আৰু পঠন 2ত ইংৰাজীৰ নম্বৰসমূহ ভৰাব। ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে এটাও শব্দ পঢ়িব নোৱাৰিলে 0 নম্বৰ দিব লাগিব। এটা শব্দ পঢ়িব পৰা বা শব্দবোৰ উচ্চাৰণ কৰোঁতে সময় লোৱা বা আখৰসমূহ ধ্বনিৰ সৈতে খাপ খুৱাওঁতে সময় ল'লে 1 নম্বৰ দিব লাগিব। 2টা শব্দ শুদ্ধকৈ পঢ়া কিন্তু ধ্বনিৰ সৈতে আখৰসমূহ খাপ খুৱাওঁতে সময় লোৱা বা শব্দ উচ্চাৰণ কৰোঁতে সময় লোৱা বা শব্দ আৰু ধ্বনিৰ সংযোগ কৰোঁতে সময় ল'লে 2 নম্বৰ দিব লাগিব। 3টা শব্দই শুদ্ধকৈ পঢ়া, দৃঢ় বিশ্বাসেৰে আৰু শুদ্ধ উচ্চাৰণে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে সলসলীয়াকৈ পঢ়িব পাৰিলে 3 নম্বৰ দিব লাগিব। নম্বৰসমূহ ধুনীয়াকৈ ভৰোৱাৰ পাছত শিক্ষাগুৰুসকলে এই শ্বীটখন ধুনীয়াকৈ ৰাখি দিব লাগিব, কিয়নো এই নম্বৰসমূহৰ ওপৰত ভিত্তি কৰিয়ে বহি মূল্যায়নৰ দিনাখন বহি মূল্যায়কে ছাত্ৰ-ছাত্ৰীসকলক বহি মূল্যায়নৰ দিনাখন অহা ফ্ৰেমৰ পৰা পঢ়িবলৈ দিব। নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত কৰিবলগীয়া কামৰ সময়সূচীসমূহ হ'ল এনেধৰণৰ। বহি মূল্যায়নৰ দিনাখন নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত কৰিবলগীয়া কামৰ সময়সূচীসমূহ হ'ল এনেধৰণৰ। বহি মূল্যায়কে বহি মূল্যায়নৰ দিনাখন বিদ্যালয়ত চাবলগীয়া দিশসমূহ হ'ল ক্ৰমে ক সহ বিদ্যায়তনিকত চাবলগীয়া দিশসমূহ হ'ল 1. প্ৰাতঃসভা। প্ৰাতঃসভাত ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয় পৰিচালনা সমিতি, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি, মাতৃগোটৰ সদস্যসকলে অংশগ্ৰহণ কৰিব লাগিব। প্ৰাতঃসভাত ছাত্ৰ-ছাত্ৰীসকলে 1 hand distance অৰ্থাৎ 1 হাত দূৰত্ব বজাই এজনে আনজনৰ কাষত থিয় হ'ব লাগিব। প্ৰাতঃসভাত ছাত্ৰ-ছাত্ৰীসকলে কৰিবলগীয়া কাৰ্যকলাপসমূহ হ'ল সেই দিনটোৰ তাৎপৰ্য, মহৎ লোকৰ বাণী কোৱা, সংকল্প গ্ৰহণ, সেই দিনটোৰ বাতৰি কাকত পৰিৱেশন কৰা, পৰিষ্কাৰ পৰিচ্ছন্নতা নিৰীক্ষণ কৰা, ব্যায়াম কৰা, লগতে ৰাতিপুৱাৰ সময়ত জাতীয় সংগীতটো সুন্দৰকৈ পৰিৱেশন কৰিব লাগিব। তথ্য সংৰক্ষণত বিদ্যালয় পৰিচালনা সমিতি, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি আৰু অভিভাৱক শিক্ষকৰ আলোচনা সভাৰ সকলো প্ৰতিবেদন ৰাখিব লাগিব। লগতে অনুদানৰ ব্যৱহাৰ 1ম শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈ যিবোৰ মূল্যায়নৰ কপি দিয়া হৈছিলে সেইখিনি ধুনীয়াকৈ ৰাখিব লাগিব। বিদ্যালয় ইউডাইছৰ প্ৰপত্ৰ আৰু জৈৱ বৈচিত্ৰতাৰ তথ্য ৰাখিব লাগিব। 2022 কোনো উৎসৱৰ ফলাফল ঘোষণা কৰাৰ পাছত ছাত্ৰ-ছাত্ৰী তথা বিদ্যালয়ৰ ৰিপৰ্ট কাৰ্ড, মাক-দেউতাক, অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতি, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ অৱগত কৰাৰ তথ্য, লগতে নিদানমূলক পাঠ আৰু ছাত্ৰ-ছাত্ৰীৰ মূল্যায়নৰ বহি নিয়মিত পৰীক্ষা কৰাৰ তথ্য ৰাখিব লাগিব। ছাত্ৰ-ছাত্ৰীৰ বাবে বিদ্যালয়লৈ আগবঢ়োৱা খেলৰ সামগ্ৰীসমূহৰ তথ্য ৰাখিব লাগিব। লগতে
বিদ্যালয়খনত ক্ৰীড়াৰ বাবে এটা শ্ৰেণী থাকিব লাগিব। গঠনমূলক অনুশীলনত বিদ্যালয় আন্তঃগাঁথনিৰ উন্নতিকৰণৰ লগতে শিক্ষাৰ উন্নতিৰ কাৰণে কোনো সমল ব্যক্তিৰ দ্বাৰা পাঠদান কৰিছে নেকি তাৰ তথ্য ৰাখিব লাগিব। পুথিভঁৰালৰ ব্যৱহাৰত পুথিভঁৰালৰ কিতাপসমূহ নিয়মিতভাৱে বিতৰণ কৰাৰ লগতে পুথিভঁৰালৰ যিখন ৰেজিষ্টাৰ আছে সেইখন ধুনীয়াকৈ ৰাখিব লাগিব। বুনিয়াদী সাক্ষৰতা আৰু সংখ্যাজ্ঞান FLN, ফাউণ্ডেশ্যনেল লিটাৰেচি আৰু নিউমাৰেচি এই দিশটো কেৱল নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ বাবেহে দিয়া হৈছে। ইয়াত শিক্ষাগুৰুসকলে নিপুণ অসম কি সেয়া ভালদৰে জানিব লাগিব। লগতে নিপুণ অসমৰ বিষয়ে বিদ্যালয় পৰিচালনা সমিতি আৰু বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিক অৱগত কৰাব লাগিব। আৰু সেই FLN বুনিয়াদী সাক্ষৰতা আৰু সংখ্যাজ্ঞানৰ বাবে যিসমূহ শিক্ষণীয় সামগ্ৰী বিদ্যালয়ত দিয়া হৈছে সেয়াৰ সঠিক ব্যৱহাৰৰ তথ্য ৰাখিব লাগিব। বিদ্যালয়ত আনি ৰাখিবলগীয়া বিষয়বস্তুসমূহ হ'ল ক্ৰমে সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ ডাঙৰ আকাৰৰ ফটো প্ৰধান শিক্ষকৰ কক্ষত বা সাধাৰণ স্থানত আনি ৰাখিব লাগিব। লগতে মুখ্য আৰু জৰুৰীকালীন নম্বৰসমূহ, সুৰক্ষা শপত আৰু লাচিত বৰফুকনৰ এখন চিত্ৰ প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীৰ কক্ষত ৰাখিব লাগিব। 2022-23 শৈক্ষিক বৰ্ষত বিদ্যালয়ত শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতি বহীৰ তথ্য ৰাখিব লাগিব। খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকৰ দ্বাৰা কমেও 3 বাৰ বিদ্যালয় পৰিদৰ্শন কৰা আৰু পৰিদৰ্শন বহীত পৰিদৰ্শকৰ টোকা ৰখাৰ তথ্য ৰাখিব লাগিব। লগতে সেই পৰিদৰ্শন টোকাসমূহ অভিভাৱকৰ সভাত আলোচনা কৰিছেনে তাৰ তথ্যও ৰাখিব লাগিব। প্ৰধানমন্ত্ৰী পোষণ অভিযান তথা মধ্যাহ্ন ভোজনত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিয়া সাপ্তাহিক খাদ্য আৰু কেলৰীৰ তালিকাখন বিদ্যালয়ত আনি ৰাখিব লাগিব। লগতে প্ৰধানমন্ত্ৰী পোষণ অভিযানৰ কেচবুকৰ তথ্য ধুনীয়াকৈ ৰাখিব লাগিব আৰু বিদ্যালয়ত পাকঘৰ বাগিচা আছেনে সেয়াও নিৰীক্ষণ কৰা হ'ব। কেৰিয়াৰ গাইডেন্স এই বিষয়টো কেৱল মাধ্যমিক পৰ্যায়ৰ বাবে। ইয়াতে কেৰিয়াৰ গাইডেন্সৰ এটা শ্ৰেণীকোঠা থাকিব লাগিব। লগতে বিদ্যালয়ৰ মুখ্য স্থানত কেৰিয়াৰ গাইডেন্সৰ চাৰ্টখন আনি ৰাখিব লাগিব। টুইনিং পাৰ্টনাৰশ্বিপ ইয়াতে প্ৰত্যেকখন বিদ্যালয়ৰ লগত অন্য এখন বিদ্যালয়ক বন্ধু বিদ্যালয় হিচাপে লোৱা হৈছে আৰু য'ত সেইখন বিদ্যালয়লৈ মাহেকীয়া হিচাপত গৈ খেল-ধেমালি, বিভিন্ন ধৰণৰ বিদ্যালয় ভ্ৰমণৰ লগতে দুয়োখন বিদ্যালয়ৰ শিক্ষকৰ সাল সলনি কৰি পাঠ প্ৰদৰ্শন কৰিব লাগিব আৰু ইয়াৰ তথ্য ৰাখিব লাগিব। সমাজ জড়িতকৰণ আৰু সমাজৰ বৰঙণিত চাবলগীয়া দিশসমূহ হ'ল পৰিদৰ্শন তথা নিৰীক্ষণত ৰাখিবলগা তথ্যসমূহ হ'ল নিয়মিতভাৱে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতি নিৰীক্ষণ, লগতে বিদ্যালয় ত্যাগ কৰা শিশুৰ খাতিয়ন আৰু ঘূৰাই অনা তথ্য, সহযোগ আৰু সমৰ্থনত বিদ্যালয়ৰ বাবে প্ৰয়োজনীয় পুথিভঁৰালৰ কিতাপৰ অনুদানৰ তথ্য, লগতে ডাইনিং টেবুল, ফিল্টাৰ, বিদ্যালয়ৰ গেট, চাৰিসীমাৰ বেৰ, খেল-ধেমালিৰ সামগ্ৰী যদি কোনোবাই অনুদান হিচাপে দিছে তাৰ তথ্য ৰাখিব লাগিব। লগতে বিভিন্ন ধৰণৰ খেল-ধেমালি, সাংস্কৃতিক অনুষ্ঠানত সমাজ তথা স্থানীয় লোকসকলে কেনেদৰে অংশগ্ৰহণ কৰিছে তাৰ তথ্য ৰাখিব লাগিব। ইয়াৰ বাবে ৰাইজৰ উৎসৱ নামৰ যিটো অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিলে তাৰ প্ৰতিবেদনৰ তথ্য ৰাখিব পাৰিলে ভাল হয়। ছাত্ৰ-ছাত্ৰী তথা শিক্ষকৰ নিয়মীয়া উপস্থিতিৰ তথ্য ৰাখিব লাগিব। বিদ্যালয় পৰিচালনা সমিতি আৰু বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ জড়িতকৰণ আৰু আলোচনাত বিদ্যালয় পৰিচালনা সমিতি, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ দ্বাৰা অনিয়মিত শিশুৰ গৃহভ্ৰমণ তথ্য ৰাখিব লাগিব। লগতে স্বাস্থ্যসন্মত ব্যৱস্থাপনা, বিদ্যালয়ৰ চৌহদ, খোৱা পানী, শৌচাগাৰ আদি ব্যৱস্থা থাকিব লাগিব। বিদ্যাঞ্জলিত বিদ্যালয়ৰ পঞ্জীয়ন পৰ্টেলৰ তথ্যৰ লগতে বিভিন্ন ধৰণৰ স্বেচ্ছাসেৱকৰ বিদ্যালয়ত কেনেধৰণে সহযোগ আগবঢ়াইছে তাৰ তথ্য ৰাখিব লাগিব। প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ শিশু সমিতিত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ পৰা সহায় সহযোগ পাইছেনে তাৰ তথ্য ৰাখিব লাগিব। লগতে নিয়মিত অভিভাৱক সভা অনুষ্ঠিত কৰাৰ প্ৰতিবেদন ৰাখিব লাগিব। অন্যান্য শিতানত স্বাস্থ্য কৰ্মীসকলৰ দ্বাৰা বিদ্যালয়ত স্বাস্থ্য পৰীক্ষা কৰাৰ তথ্য ৰাখিব লাগিব। বিদ্যালয়ত ধঁপাতমুক্ত পৰিৱেশ বুলি লিখা বেনাৰ এখন আঁৰি ৰাখিব লাগিব।
বিদ্যালয়ৰ বিভিন্ন অনুষ্ঠানত বিভিন্ন সময়ত কৰা বৃক্ষৰোপণ আৰু তাৰ তদাৰকৰ তথ্য ৰাখিব লাগিব। অপ্ৰাপ্তবয়স্ক বিবাহ, নিৰ্যাতন আদিৰ বাবে লোৱা সজাগতা সভাৰ প্ৰতিবেদনৰ তথ্য ৰাখিব লাগিব। গ. বিদ্যালয়ৰ অন্তঃগাঁথনি আৰু অন্যান্য সুবিধাসমূহ আৰু ইয়াৰ সঠিক ব্যৱহাৰ। এই দিশৰ অন্তৰ্গত দিশসমূহত বিদ্যালয়ৰ গ্ৰেডিং ব্যৱহাৰ কৰা নহয়। আজিলৈ ইয়াতেই সামৰা হৈছে। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, লগৰ সহকৰ্মীসকলৰ লগত শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।